নমস্কাৰ কেপি অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি নতুন ভিডিঅ'। আজি এই ভিডিঅ'টোত বঙাইগাঁও জিলাত বঙাইগাঁও মহাবিদ্যালয়ৰ সন্মুখত নতুনকৈ ৱাকিং জ'নলৈ গৈ আছোঁ। তো বলক ভিডিঅ'টো আপোনাৰ সৈতে আৰম্ভ কৰোঁ। মই আছোঁ এতিয়া বঙাইগাঁও চহৰৰ মাজমজিয়াত এখন নতুনকৈ এখন পাৰ্কৰ লেখীয়া এখন ঠাই হৈছে আৰু ইয়াত এইটো চাওক আৰু অপজিটত আছে এইটো বঙাইগাঁও মহাবিদ্যালয় এইখন আৰু ধুনীয়া এইটো ঠাইখন আৰু ইয়াতে লাইট লগাই দিছে আৰু এই ঠাইখন বাহিৰৰ দেশৰ নিচিনা হৈছে আৰু আবেলি সময়ত বহুত মানুহ হয় ইয়াৰ যিটো আৰু ইয়াতে হয় এইটো ডাঙৰ পুখুৰী আছে এই ডাঙৰ পুখুৰীত আৰু ইয়াতে দশমী উৎসৱ হয় প্ৰতি বছৰে দুৰ্গা পূজাৰ দশমী উৎসৱ ইয়াতে আৰু ধুনীয়া জেগা এইটো ৱাকিং জ'নটো বৰ্তমান নিৰ্মাণ অৱস্থাত আছে আৰু এইবিলাক চাওক ব্লকবিলাক লগোৱা হোৱাই নাই এইবিলাক কাম চলি আছে ইয়াতে আৰু কেইদিন পিছত হৈ যাব এইটো চাওক এইবিলাক ব্লকবিলাক হোৱাই নাই সম্পূৰ্ণলৈকে আৰু ইফালে বাধা দিয়া আছে ইয়াতে যাবলৈ মানা কৰিছে কাৰণ কাম চলি আছে ইয়াতে আৰু ইয়াৰ কাম সম্পূৰ্ণ নোহোৱাকৈ এতিয়া মানুহ হৈ আছে যদিও এতিয়া প্ৰশাসনৰ পৰা অলপ বাধা দিছে সন্ধিয়া সময়ত বৰ্তমান মানুহ যোৱা এতিয়া পিছত কেইদিনমান যেতিয়া মুকলি হ'ব তেতিয়া ভাল লগাব তেতিয়া মানুহবোৰ আৰু হ'ব বৰ্তমান প্ৰশাসনে এইটো মুকলি কৰি দিয়া হোৱা নাই কেইদিনমান দিব আৰু এইফালে ৰেলিংবিলাক ৰং চং কৰিব যেতিয়া আৰু ভাল লগা হ'ব এইটো ঘাটটো ধুনীয়া ঠাইখন এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই আৰু ইয়াতে লাইটবিলাক কি ধুনীয়া এইবাৰ আকৌ দেখা দিছোঁ এই লাইটবিলাক চাওক আৰু এইফালে চিৰিবিলাক দিছে এইফালে পুখুৰীত নামৰ কাৰণে কিন্তু এতিয়া নামিব নালাগে এতিয়া কাৰণ যিহেতু ইয়াতে বৰ্তমান বাধা দিয়া আছে বা বন্ধা আছে ইয়াতে আৰু ইয়াৰ ভিউ পইণ্টটো খুব ধুনীয়া আৰু ইফালে দূৰত পাহাৰবিলাক দেখি পায় ইফালে PDCLৰ অফিচটো আছে আৰু ইফালে মানুহ বহি আছে ইয়াতে খুব আজি ইয়াতে পৰীক্ষা চলি আছে নে কিবা আৰু ইফালে এজনমান ভাইটি আহিছে তো এই ভাইটিকেইজনে ফটোশ্বুট কৰি আছে ইফালে তো এই ঠাইখনত আবেলি সময় বা সন্ধিয়া সময়ত বহুত মানুহ হয় এতিয়া মানুহ নাই মানুহ নোহোৱাৰ কাৰণে আহিছোঁ আৰু সন্ধিয়া মই এইটো দিনত আহিছোঁ সন্ধিয়া সময়ত মানুহ বহুত হয় তো ইয়াত বহুত ধুনীয়া এইটো চাওক এতিয়াতে ফটো কেপচাৰ কৰি আছে ইফালে আৰু মই ইফালে আগত গৈ দেখুৱাই আছোঁ ইয়াত আৰু বিশাল পুখুৰীটো চাওক আৰু ইয়াতে মূৰ্তিটো ইয়াতে পাহাই দিছে আচলতে এইবিলাক লেতেৰা কৰিছে এইবিলাক পিছলৈ চাগে বন্ধ হ'ব আৰু এইবিলাক ভাল লাগিছে ইয়াতে আহি আজি অলপমান বতৰটো ভাল লাগিছে বতৰটো ভালকৈ অলপ সূৰ্যটো বেলিটো দেখাইছে আৰু দূৰত একদম নীলা মেঘ দেখুৱাই দিছে মই এটা ভাল আৰু এটা চিনেমেটিক শ্বট দেখুৱাই আছোঁ আপোনালোকে চাওক ইয়াতে ডাঙৰ চাইনিজ পুঠি মৰি গৈছে এতিয়া পানীবোৰ চাগে বিষাক্ত হৈছে এইটো চাওক বহুত ডাঙৰ এইটো চাইনিজ পুঠিটো আৰু এইবিলাক বহুত লেতেৰা বস্তু পেলাইছে এইবিলাক পেলনীয়া বস্তু ইয়াতে খুব দুখজনক কথা এইবিলাক কাৰণ ইয়াৰ কাৰণে মাছবিলাক মৰি আছে পুখুৰীত বিভিন্ন ধৰণৰ মাছ পৰিছে ইয়াতে আৰু চাওক ইয়াৰ ভিউ পইণ্টটো কি ধুনীয়া ইয়াৰ তারপর ইয়াতে গ্রিল দিয়ে লগাই দিছে। এতে কিছুমান অংশ রং কৰিছে আৰু কিছুমান ৰং কৰিব হয় নাই এতিয়ালৈকে।
এইখিনি অংশ ৰং হৈছে আৰু ওপৰত টেকেলি উঠিছে। ইয়াত যদি লাইট দিয়া হয়, লাইট দিলে আৰু ভাল লগাব জেগাটো। এইখিনিলৈকে ৰং কৰিছে এইবিলাক গ্ৰিলবিলাক, আৰু আধা অংশ এইখিনি হোৱাই নাই ৰং, কাম চলি আছে সম্পূৰ্ণ। আৰু চাইড বাউণ্ডবিলাক এতিয়ালৈকে সম্পূৰ্ণ পাকা হোৱাই নাই, যদি যেতিয়া হ'ব আৰু ভাল লগাব ইয়াত। আৰু ইয়াৰ যিটো ভিউ পইণ্ট আছে, ইয়াতে দিনত হওক বা সন্ধিয়া হওক খুব ভাল লগাব। ৰাতি যেতিয়া এইবিলাক লাইটবিলাক লগাই দিছে যে, চবতকৈ ডাঙৰ কথা এইটো ষ্টিল ইয়াৰ পোহৰবিলাক LED লাইট লগাইছে। এইটো বিশাল, ইয়াতে পোহৰটো বহুত ভাল লাগিব ইয়াতে। আৰু এইবিলাক সৰু সৰু যিবিলাক লাইট আছে, লাইটৰ পোহৰটো আৰু ধুনীয়া কৰি তুলিব ঠাইডোখৰ। বৰ্তমান আৰম্ভ নোহোৱাতে বস্তুটো ট্ৰেণ্ডিঙত চলি আছে এই ঠাইডোখৰ, সেইকাৰণে এটা ভিডিঅ' এটা বনাই দিলোঁ। আপোনালোকে যদি আহে ইয়াতে আহিব পাৰিব, এতিয়া হ'ব সম্পূৰ্ণকৈ। কাৰণ চবেই আহি ইয়াতে ফটো উঠি আছে, কাৰণ ইয়াৰ যিটো ভিউ পইণ্ট আছে খুব মজা এইটোত। এনেকুৱা ৱাকিং জোনত আচলতে আমি ইউৰোপ বা যিবিলাক ধনী দেশ আছে তেওঁলোকৰ সেইবিলাক দেশত দেখা পোৱা যায়, কিন্তু বৰ্তমান বঙাইগাঁৱত হৈ আছে এইখন। খুব ধুনীয়া এখন ঠাই, আৰু য'ত আপোনালোকে আজৰি সময়ত ইয়াতে টাইম পাছ কৰিবলৈ সময় পাব। আৰু ইয়াতে যিটো চিনেৰি আছে, বৰ্তমান ভিউ পইণ্টটো খুব ধুনীয়া। ইয়াতে এনেও ভাল লাগিব, দিনত গৰম দিনত ঠাণ্ডা দিন বুলি কোনো কথা নাই, বা দিন হওক বা ৰাতিও কোনো কথা নাই। ইয়াতে আহিলে আপোনালোকে সময়খিনি ধুনীয়াকৈ উপভোগ কৰিব পাৰিব আৰু ইয়াৰ সৌন্দৰ্যটো ল'ব পাৰিব। কাৰণ আজিকালি ব্যস্ততাৰ সময়ৰ কাৰণে মানুহে এতিয়া সময় নোপোৱা হৈছে, কিন্তু ইয়াৰ যিটো ভিউ পইণ্ট আপোনালোকে মনবিলাক অলপ সতেজ হ'ব। ইয়াতে যিবিলাক কামৰ পৰা হৰি বিজি হৈ থাকিব, তেতিয়ালৈকে এই জেগাবোৰ আহিলে আপোনালোকৰ মনবিলাক বহুত ভাল পাব। তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব। তো আজিলৈ মাগিছোঁ বিদায় যে পাৰ্কখনৰ পৰা। তো পৰৱৰ্তী নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ আজিলৈ বাই বাই।